Love listening to podcasts? Download the Hubhopper app and discover more than 1 million hours of stories, shows, and more. There's something for everyone. Hubhopper Suno. Love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji Pahir hoide. So it's 93.5 Red FM at Mozo Apner hoide Pahi. Homohogol weekend special show Red FM Love Story. Aru eta notun love story loi moi Pahi akko ebar apunar kak sapiluhi. Pelaji jikhon city hatot tuli loisu. He city khon ahise Borbeta districtor pura pothiaise Vikas Jyoti Dase. Aru teo nijor story ter naam dise True Love Never Ends. So hok aji ami khunu Vikashor love story. Teo likhise Namaskar Pahiba. Mor naam Vikas. আজি মই আপোনাৰ এই অনুষ্ঠানৰ যোগেদি মোৰ নিকিতা অৰ্থাৎ সিকুক ক্ষমা খুজিব বিচাৰিছো যেহেতু তাই এই অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা গতিকে আপোনাৰ অনুষ্ঠানৰ যোগেদি তাই মোৰ এই মেছেজ পাব বুলি মই আশাবাদী যদিও মই নিকিতাৰ প্ৰথম প্ৰেম হ'ব নোৱাৰিলো কিন্তু মোৰ বাবে তাই মোৰ প্ৰথম আৰু অন্তিম প্ৰেম যেহেতু স্কুলীয়া জীৱনৰ প্ৰেম আছিল আৰু তাই মুতকৈ এক ক্লাছ সৰু আছিল গতিকে বন্ধুৰ দ্বাৰাই মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল তাই প্ৰথমে অমান্তি হৈছিল কিন্তু 9 এপ্ৰিল 2013 সেই বিশেষ মঙ্গলবাৰৰ দিনটোত তাই মোক আমাৰ দুয়োটা শ্ৰেণীৰ বেৰৰ মাজেৰে লগ কৰিলে আৰু আই লাভ ইউ বুলি ক'লে সো আজি আমি শুনিম বিকাশ জ্যোতিৰ লাভ ষ্টৰী ট্ৰু লাভ নেভাৰ এণ্ডছ আপুনি যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠি লিখি পঠিয়াব এতিয়াও বহুতে সুধি থাকে যে ফেচবুকত লিখিলে হ'ব নেকি ফেচবুকত আমি ষ্টৰীজ একচেপ্ট নকৰোঁ সো আপুনি চিঠি লিখি পঠিয়াব লাগিব আৰু বহুত সৰুকৈ লিখি নিদিব তেতিয়াহ'লে ড্ৰামা দিবলৈ অকণমান দিগদাৰী হয় সো ডিটেইলছ লিখি পঠিয়াব কি হৈছিলে কি হোৱা নাই কোনে প্ৰপ'জ কৰিছিলে কি ধৰণৰ স্মৃতি আছে কিবা যদি ঘটনা আছে সেই আটাইবোৰ লিখি আপুনি পোষ্ট কৰি দিব আৰু এড্ৰেছটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম আৰ জে পাহি আৰু মই ইনষ্টাগ্ৰামত আছোঁ এছ আৰ জে পাহি বাট প্লিজ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰিজ শ্বেয়াৰ নকৰিব 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji Pahir hoide. So it's 93.5 Red FM and welcome back. Soliase weekend special show Red FM Love Story. Khunia swache ami Vikas Jyoti Dasor love story True Love Never Ends. Agole telikise ইয়াৰ পিছৰে আমি সদায় স্কুলত প্ৰাৰ্থনাৰ সময়ত ইজনে সিজনক চাই থাকিছিলো স্কুলত সোনকালে আহিলে আনজনৰ বাবে অপেক্ষা কৰি গেটৰ পিনে চাই ৰৈছিলো আৰু স্কুল ছুটি হোৱাৰ পিছত চাইকেলেৰে কথা পাতি পাতি ঘৰলৈ গৈছিলো সদায় বাই কোৱাৰ পিছত মই তাইক আই লাভ ইউ কৈছিলো আৰু তাইও ৰিপ্লাই দিছিলে মই তাইক বহুত ভাল পাওঁ তাই বহুত কেয়াৰিং এণ্ড লাভিং আছিলে সঁচা ক'বলৈ গ'লে মোৰ বাবে তাই বেষ্ট গাৰ্লফ্ৰেণ্ড ইন দ্য ৱৰ্ল্ড সময় বাগৰি গ'ল বহুতো অসুবিধা আহিছিল কিন্তু আমি দুয়োজনে মিলি মুখামুখি হৈছিলোঁ ৱেল মোমেণ্টছ দেট আৰ স্পেণ্ট ইন লাভ ইজ অলৱেজ স্পেচিয়েল আৰু সেই মোমেণ্টবোৰ ভাবিয়ে আগবাঢ়িব লাগে আই এম চিয়'ৰ আপোনাৰো হয়তো বহুত ভাল লগা মেমৰিজ ভাল লগা মোমেণ্ট আছে আপোনাৰ প্ৰিয়জনৰ সৈতে ৰাইট চ' এটা বেয়া লগাই বাৰু গোটেই ভাল লগাখিনি নাইকিয়া কৰি দিব পাৰেনে সেই ভাল লগাবোৰ ভাবি পেলাই আগুৱাবলৈ চেষ্টা কৰিবচোন আপোনাৰ জীৱনত কোনোবাই আপোনাক সুখ দিছে বা আপোনাৰ বাবে কোনোবা সুখী হৈছিল সেইটো ভাবিয়ে আগুৱাব কাৰণ আপোনাৰ সুখত অকল এজনী ছোৱালী বা এজন ল'ৰা নহয় হয়তো এনেকুৱা বহুত মানুহ আছে যিয়ে আপোনাৰ সুখৰ বাবে মনে মনে ক'ৰবাত প্ৰাৰ্থনা কৰে হয়তো আপুনি গমেই নাপায় মেবি আপোনাৰ কাষত থকা মানুহজনে আপোনাৰ বাবে প্ৰাৰ্থনা কৰি আছে ইউ নেভাৰ নো দেন বি হেপী কাৰণ আপোনাৰ সুখত বহুতৰে সুখ জড়িত হৈ আছে আগুৱাই গৈ থাকে মাজে লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji Pahir hoide.
Superhits 93.5 Red FM ত মজা আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি আমি বিকাশ জ্যোতি দাসৰ লাভ ষ্টৰী ট্ৰু লাভ নেভাৰ এণ্ডছ আগলৈ তাই লিখিছে মই স্কুল এৰি কলেজত এডমিশ্যন ল'লোঁ চকুৰ পৰা আঁতৰ হ'লে মনৰ পৰা আঁতৰ হোৱাৰ ভয়ত মই তাইক যিমান পাৰোঁ সময় দিবলৈ চেষ্টা কৰিছিলোঁ স্কুল ছুটি হোৱাৰ পিছত তাইক লগ ধৰিছিলোঁ তাইৰ টিউশ্যনৰ বাহিৰত অপেক্ষা কৰিছিলোঁ তাইৰ আৰু মোৰ দুখন ব্যক্তিগত ডায়েৰী আছিল আৰু সেই দুখনৰ জৰিয়তে মনৰ কথা প্ৰকাশ কৰিছিলোঁ এটা বৰ ভাল কথা লিখিছে ডায়েৰী লিখা ষ্টাৰ্ট কৰকচোন যেতিয়া কোনো নাথাকে আপোনাৰ ওচৰত আপোনাৰ কথা শ্বেয়াৰ কৰিবলৈ সেই কথাখিনি লিখি উলিয়াই দিব বহুত ৰিলিফ ফিল হয় যিদৰে আপুনি লাভ ষ্টৰী শ্বেয়াৰ কৰাৰ পিছত আপোনাৰ অকণমান হ'লেও ৰিলিফ ফিল হয় ৰাইট ঠিক সেইদৰে আপুনি ডায়েৰী লিখা ষ্টাৰ্ট কৰিবচোন বহুত ৰিলিফ ফিল হ'ব আৰু সময় যেতিয়া বাগৰিব কেতিয়াবা সেই আগৰ প্ৰথম পৃষ্ঠাখন পঢ়ি চাবচোন তেতিয়া নিজৰ ওপৰতে হাঁহি উঠিব কি যে কৰিছিলোঁ এনেকুৱা এটা ফিল আহিব চ' যদি পাৰে ডায়েৰী লিখা ষ্টাৰ্ট কৰিব মইতো আছোঁৱে শুনিবলৈ 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. আজি বাহিৰ হৈতে Superhits 93.5 Red FM ত মজা আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু আজি যাৰ লাভ ষ্টৰী শুনি আছোঁ সেয়া হৈছে বিকাশ জ্যোতি দাস তেওঁ পঠিয়াইছে চিঠি সৰভোগৰ পৰা নাম পঠিয়াইছে ট্ৰু লাভ নেভাৰ এণ্ডছ আগলৈ চিঠিখনত লিখিছে লাহে লাহে সময় সলনি হ'ল মোৰ অজানিতে এনেকুৱা কিছুমান সমস্যাই দেখা দিলে যাৰ ফলত আমাৰ সম্পৰ্ক বহু দুৰ্বল হৈ পৰিল আমি আমাৰ সম্পৰ্কটোক পুনৰ গঢ় দিবলৈ চেষ্টা কৰিলোঁ তাই মোৰ পৰা সহায় বিচাৰিলে ময়ো তাইক সহায়ৰ প্ৰতিশ্ৰুতি দিলোঁ তাইও মই পঢ়া কলেজতে এডমিশ্যন লৈছিল আমাৰ সম্পৰ্কৰ কথা তাইৰ ঘৰত গম পাইছিলে কিন্তু তাই মোক এৰিব বিচৰা নাছিলে আমাৰ ৰিলেশ্যনটোক তাইৰ ককায়েকে ছাপোৰ্ট কৰিছিল আৰু বহুত হেল্প কৰিছিলে এনেকুৱা ককায়েক মই কেতিয়াও দেখা নাই তেওঁৰ প্ৰতি মই সদায় কৃতজ্ঞ চ' আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব পাৰে কিদৰে শ্বেয়াৰ কৰিব সেয়া মই জনাই আছোঁ অকণমান পিছতে 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. আজি বাহিৰ হৈতে Superhits 93.5 Red FM ত মজা আপোনাৰ খুদে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি ট্ৰু লাভ নেভাৰ এণ্ডছ বিকাশ জ্যোতি দাসৰ লাভ ষ্টৰী আগলৈ লিখিছে 10 অক্টোবৰ 2016 এই দিনটো মই কেতিয়াও নাপাহৰোঁ দুৰ্গা পূজাৰ এই দিনটোত আমি একেলগে মন্দিৰত সেৱা কৰিব গৈছিলোঁ তাই মোক সেইদিনা কিবা এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলে আৰু সেয়েহে ময়ো তাইৰ বাবে এটা ছাৰপ্ৰাইজ নিছিলোঁ সেইদিনা ৰেষ্টুৰেণ্টত মই তাইৰ বাবে ছাৰপ্ৰাইজটো উলিয়ালোঁ এটা ৰিং তাই বহুত বেছি হেপ্পী হৈছিল আৰু মই তাইক আঙুঠিটো পিন্ধাই দিছিলোঁ মোক বহুত আচৰিত কৰি তাইও এটা আঙুঠি উলিয়ালে সেইটো আছিলে তাইৰ ছাৰপ্ৰাইজ আৰু তাইও মোক আঙুঠিটো পিন্ধালে এণ্ড উই প্ৰমিছড টু লাভ ইচ আদাৰ ইয়াৰ এমাহ পিছত 10 নৱেম্বৰত আমি একেলগে তাইৰ ফ্ৰেণ্ডছৰ লগত কেক কাটিং কৰিলোঁ সেইদিনা আছিলে তাইৰ বাৰ্থডে তেওঁলোকৰ ৰিলেশ্যনশ্বিপ বহুত ষ্ট্ৰং আৰু বহুত স্মুথলি গৈ আছে দুয়োজনে দুয়োটাক বহুত বিশ্বাস কৰে লাগিলে যিয়ে প্ৰব্লেম নাহক কিয় তেওঁলোকে একেলগেই ফেচ কৰিছে আৰু সেইকাৰণে both are standing by each other বেলাগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰীতে 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে Superhits 93.5 ৰেড FM ত মজা আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি আমি বিকাশ জ্যোতি দাসৰ লাভ ষ্টৰী ট্ৰু লাভ নেভাৰ এণ্ডছ আগলৈ তেওঁ লিখিছে কিছু পুৰণি সমস্যাৰ বাবে মই বহু সলনি হৈছিলোঁ সৰু সৰু কথাতেই গালি দিছিলোঁ আৰু সন্দেহ কৰিছিলোঁ
তাইক হেৰুৱাৰ ভয়ত বহু কথাত মই তাইক বাধা দিছিলোঁ আৰু তাই নীৰৱে সকলো সহ্য কৰিছিল। অৱশেষত তাই মোৰ পৰা দূৰত যোৱাৰ সিদ্ধান্ত ল'লে। সেইকেইদিন মই তাইক বহুত টান কথা শুনাইছিলোঁ, কিন্তু সঁচা কৈছোঁ মনৰ পৰা কোৱা নাছিলোঁ। তাইক হেৰুৱাৰ দুখ সহ্য কৰিব পৰা নাছিলোঁ। পজেচিভ আৰু অভাৰ পজেচিভনেছৰ মাজত ডিফাৰেঞ্চ আছে। পজেচিভটো ছোৱালীয়ে বিচাৰে, ল'ৰাও বিচাৰে, কেয়াৰিংটোও বিচাৰে। বাট যেতিয়া অভাৰ পজেচিভনেছ আহি যায়, প্ৰত্যেকটো কথাতেই যেতিয়া মাত দিয়া হয়, পাৰ্মিশ্যন ল'বলগীয়া হয়, চব কথা জনাবলগীয়া হয়, তেতিয়াহ'লে নিজৰ স্পেচটো বা নিজৰ ফ্ৰীডমটো ক'ত থাকিব? যদি চব কথাতে মতামত ল'বলগীয়া হয়, পাৰ্মিশ্যন ল'বলগীয়া হয়, তেতিয়াহ'লে নিজৰ লাইফটো দেখোন একোৱেই নাথাকিব, ৰাইট? চ' পজেচিভ হোৱাটো ভাল, বাট কণ্ট্ৰল কৰিবলৈ চেষ্টা নকৰিব। কাৰো লাইফ আপুনি কণ্ট্ৰল কৰিব নোৱাৰে। আপুনি জানো নিজৰ লাইফটো কণ্ট্ৰল কৰিব পাৰে? মানে এই নেক্সট মুহূৰ্তত কি হ'ব সেইটো আপুনি কণ্ট্ৰল কৰিব পাৰিবনে? নোৱাৰে ন? আপুনিতো নাজানে কি হয়। তেতিয়াহ'লে আপুনি আনৰ লাইফটো কেনেকৈ কণ্ট্ৰল কৰিব? যি হয় হ'বলৈ দিয়ক, বিশ্বাস ৰাখক, মৰমটো ৰাখক, ফেইথ ৰাখক। বাট দেট ডাজন্ট মিন যে আপুনি আপোনাৰ পাৰ্টনাৰৰ পৰা কথা লুকুৱাব। তেওঁক ইনফৰ্মেশ্যনটো দিয়ক, বাট পাৰ্মিশ্যন ল'বলগীয়া ছিষ্টেমটো নানিব। যেতিয়াই পাৰ্মিশ্যন আহে তেতিয়াই লুকাবলগীয়া পৰিস্থিতিও আহি যায়। গতিকে ইনফৰ্মেশ্যন যাতে ইজনে সিজনক দিব পাৰে, সিমানখিনি ৰিলেশ্যনশ্বিপত ফ্ৰেণ্ডশ্বিপটো ৰাখিব। আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বাজাতে ৰহো। Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী। আজি বাহিৰ সৈতে সুপৰহিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। শুনি আছোঁ আজি আমি বিকাশ জ্যোতি দাসৰ লাভ ষ্টৰী ট্ৰু লাভ নেভাৰ এণ্ডছ। আগলৈ তেওঁ লিখিছে, আজি মই তাইৰ পৰা বহুত দূৰত আছোঁ। সদায় তাইক বহুত মিছ কৰোঁ। তাইক এবাৰ চাব বিচাৰোঁ। তাইক মই চৰি কোৱাৰ যোগ্য নহয়, কিন্তু তথাপি চৰি চিকু, প্লিজ ক্ষমা কৰি দিবা। এই অনুষ্ঠানৰ জৰিয়তে আন ল'ৰাকো ক'ব বিচাৰোঁ, নিজৰ প্ৰিয়জনৰ মন বুজিব চেষ্টা কৰা। সৰু সৰু কথাত খং নকৰিবা। থেংকছ পাহিবা মোৰ মেছেজ নিকিতালৈ পঠিওৱাৰ বাবে। আই লাভ ইউ ফৰ এভাৰ চিকু। তাই মোক কৈছিল ট্ৰু লাভ নেভাৰ এণ্ডছ। পাহিবা, তাইক মই চৰি ক'ব বিচাৰোঁ। তোমাৰ অনুষ্ঠানেই মোৰ শেষ আশা। আই হোপ মোৰ ষ্টৰিটো তুমি পাব্লিছ কৰিবা সোনকালে। ৱেল বিকাশ, থেংক ইউ ছ' মাছ। তুমি তোমাৰ ষ্টৰি শ্বেয়াৰ কৰিলা এণ্ড আই হোপ যে নিকিতাই তোমাৰ ষ্টৰিটি বা তোমাৰ মেছেজটি পাইছে আৰু তাই ৰেড FM লাভ ষ্টৰি শুনি আছে। এণ্ড নিকিতা, যদি তুমি শুনি আছা, তোমাৰ যিয়ে ডিচিশ্যন নহওক সেইটো অফক'ৰ্ছ বিকাশে ৰেচপেক্ট কৰিব লাগিব, বাট প্লিজ ফৰগিভ হিম। এটলিষ্ট ফৰগিভ কৰি মুভ অন কৰা। গিভ হিম ছাম স্পেচ, গিভ হিম ছাম চান্স টু মুভ অন ইকুৱেলি। কাৰণ গিল্টি হৈ পেলাই এজন মানুহ মুভ অন কৰিব নোৱাৰে। ৱেন হি ইজ গিল্ট ফ্ৰী, তেতিয়াহে তেওঁ আগুৱাব পাৰিব। চ' বিকাশ ইজ ভেৰি ভেৰি গিল্টি ৰাইট ন? গতিকে তেওঁক গিল্ট ফ্ৰী কৰোৱাই দিয়া, আৰু সেইটো কেনেকৈ কৰোৱাবা সেইটো তুমি ডেফিনেটলি জানিবা, ৰাইট? চ' মই ৰিকুৱেষ্ট কৰিম যে তুমি বিকাশৰ সৈতে অকণমান কথা পাতা, আৰু বাকী তোমাৰ ডিচিশ্যন, জাষ্ট ফৰগিভ হিম। এণ্ড থেংক ইউ ওৱান্স এগেইন বিকাশ ফৰ শ্বেয়াৰিং ইয়ৰ লাভ ষ্টৰী। ৱেল, আপুনিও আপোনাৰ ষ্টৰি শ্বেয়াৰ কৰিব পাৰে, আৰু কিদৰে কৰিব সেয়া মই জনাই আছোঁ কেইটামান গীতৰ পিছতে। 93.5 ৰেড FM বাজাতে ৰহো। Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী। আজি বাহিৰ সৈতে সুপৰহিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। ৱেল, এইখিনিতে কৈ দিওঁ, যদি আপুনিও ষ্টৰি শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠি লিখি পঠিয়াব লাগিব। ফেচবুক আৰু ইনষ্টাগ্ৰামত মই ষ্টৰিজ একচেপ্ট নকৰোঁ, চ' আপুনি চিঠি লিখি পঠিয়াব লাগিব। ঠিকনাটি ফেচবুকত আছে, আৰু আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব। তাত যাতে কোনো ধৰণৰ ভায়লেঞ্চ নাথাকে, এণ্ড অফক'ৰ্ছ আপোনাৰ ষ্টৰি ছ'চিয়েলি একচেপ্টেবল হ'ব লাগিব। এণ্ড প্লিজ এইটো চাব, যেতিয়া আপুনি ষ্টৰি শ্বেয়াৰ কৰে, আপোনাৰ পাৰ্টনাৰ বা আপোনাৰ গাৰ্লফ্ৰেণ্ড, এক্স গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড বা এক্স বয়ফ্ৰেণ্ডৰ একো ক্ষতি নহয়। যেতিয়া আপুনি নাম ৰিভিল কৰে, যেতিয়া আপুনি এড্ৰেছ ৰিভিল কৰে, এইটো মন কৰিব যে লাখ লাখ মানুহে আপোনাৰ ষ্টৰিটি শুনিব। চ' আপোনাৰ ষ্টৰিটিৰ জৰিয়তে যাতে কোনো আঘাত নাপায় সেইটো মনত ৰাখিব।
Well, মোৰ Facebook page হৈছে Red FM RJ Pahi, তাত আপুনি এড্ৰেছটি পাব আৰু ইনষ্টাগ্ৰামত মই আছোঁ, আপুনি ফ'ল' কৰিব পাৰে, মই আছোঁ এজ RJ Pahi। আৰু যদি আপোনাৰ টুইটাৰ হেণ্ডেল আছে তেতিয়াহ'লে মোৰ হেণ্ডেলটি হৈছে @RJ Pahi Red FM, তাতো আপুনি ফ'ল' কৰিব পাৰে। Well, এতিয়া বিদায় লৈছোঁ এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম। Until then, to fall in love, it's a great feeling and I love you. 93.5 Red FM, बजाते रहो। Love listening to podcasts? Download the Hubhopper app and discover more than 1 million hours of stories, shows, and more. There's something for everyone.